এটা স্কেচ হোৱা নাই এতিয়ালৈকে। নমস্কাৰ, আজিৰ ভ্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভ্লগটোত মোৰ এণ্টক ৰেচ এডিশ্যন স্কুটিখন দেখাব ওলাইছোঁ, যিখন মই বেচি পেলাই নতুনকৈ কিবা এখন স্কুটি ল'ম বুলি ভাবিছোঁ। আৰু আজি 3.5 বছৰত স্কুটিখন মই কেনেকৈ ৰাখিছোঁ আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ চাই থাকিব। আৰু এই 3.5 বছৰত মই স্কুটিখন কেনেধৰণে ৰাখিছোঁ আপোনালোকক দেখাইছোঁ, চাওক। এটা স্কেচ হোৱা নাই এতিয়ালৈকে, আৰু বৰ্তমান মই পলিচো কৰা নাই, জাষ্ট ৱাছ কৰি পেলাই এনেকৈ লৈ আহিছোঁ আৰু ভিডিঅ'টো বনাইছোঁ। খালি টায়াৰ দুটা মই চেঞ্জ কৰিছোঁ, আগৰ টায়াৰটো আৰু পাছৰ টায়াৰটো চেঞ্জ কৰিছোঁ। তাৰ বাদে মই একো লগাব লগা হোৱা নাই আজিলৈকে। আৰু মিটাৰটো আপোনালোকক দেখাই দিছোঁ, কিমান কিলোমিটাৰ চলাইছোঁ আজি 3.5 বছৰত। বেছি চলাও নাই বাৰু, মই তথাপি আপোনালোকক দেখাই দিছোঁ। 27,698 কিলোমিটাৰ চলিছে। আৰু ইয়াত দুটা মুড আছে, ষ্ট্ৰিপ মুড আৰু স্পৰ্টছ মুড। মই ষ্ট্ৰিপ মুডতে চলাওঁ যিহেতুকে মাইলেজটো ভাল পোৱা যায়। আৰু ইনষ্টেণ্ট পিক আপ বহুত ধুনীয়া, জেগাত পিক আপ লয় বাইকৰ নিচিনা, বহুত ভাল লাগে চলাই পেলাই। আৰু স্কুটিখন বেচিব লৈছোঁ, নতুন ধৰণৰ স্কুটি ওলাই আছে, তাকে এখন ল'ম বুলি ভাবিছোঁ। তো চাওক আৰু কমেণ্ট কৰক কেনেকুৱা লাগিছে স্কুটিখন আজি 3.5 বছৰত। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে নতুন ন'টিফিকেশ্যনবিলাক আপোনালোকৰ ওচৰত আহি থাকে। তেতিয়াহ'লে লগ পাম নতুন এটা ভ্লগত। আৰু নতুনকৈ যি লওঁ, স্কুটি লওঁ নে বাইক লওঁ, তাৰপাছত আপোনালোকক ভিডিঅ' দেখাম। তেতিয়ালৈকে বাই বাই।